নমস্কাৰ। ইতিমধ্যে আপোনালোকক নৱৰাত্ৰিৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব সেই বিষয়ে অৱগত কৰাইছোঁ ভিডিঅ'ৰ মাধ্যমেৰে। আৰু আজি ক'ব বিচাৰিছোঁ নৱৰাত্ৰি পূজাত কি ভোগ অৰ্পণ কৰিব, কি ৰং আপোনালোকে পিন্ধিব পাৰে আৰু কেনেকুৱা ধৰণৰ ফুল আপোনালোকে অৰ্পণ কৰিব পাৰে। এতিয়া নৱৰাত্ৰি পূজাৰ কাৰণে আমি যেতিয়া প্ৰথম দিনা মা শৈলপুত্ৰীৰ পূজা হয় সেইদিনাখনৰ ভোগ হ'ল গৰুৰ ঘি। গৰুৰ ঘিৰে বনোৱা যিকোনো প্ৰসাদ আপুনি দিব পাৰে, নাইবা গৰুৰ ঘি আপুনি প্ৰসাদ হিচাপে আগবঢ়াব পাৰে। দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিণীৰ যিদিনা পূজা হ'ব সেইদিনাখন আপুনি মিচিৰি দিব পাৰে বা চেনি দিব পাৰে, তেনেকৈ আপুনি ভোগ আগবঢ়াব পাৰে। তৃতীয় দিনা মা চন্দ্ৰঘণ্টাৰ পূজা আছে। মা চন্দ্ৰঘণ্টাৰ পূজাৰ দিনাখন গাখীৰ আৰু চেনি মিহলি তেনেকুৱা যিকোনো প্ৰসাদ আপুনি দিব পাৰে। চতুৰ্থ দিনা কুষ্মাণ্ডা মাৰ পূজা হয়, সেইদিনাখন মালপোৱা আপুনি প্ৰসাদ হিচাপে দিব পাৰে। পঞ্চম দিনা মা স্কন্দ মাতাৰ পূজা হয়, সেইদিনাখন কল আপুনি প্ৰসাদ হিচাপে আগবঢ়াব পাৰে। ষষ্ঠ দিনা মা কাত্যায়নীৰ পূজা হয়, সেইদিনাখন মৌ আপুনি প্ৰসাদ হিচাপে আগবঢ়াব পাৰে। তাৰ পিছদিনাখন ষষ্ঠ দিনা মানে সেইদিনাৰ পৰা বাসন্তী পূজা আৰম্ভ হ'ব, 24 তাৰিখৰ পৰা মঙলবাৰ পৰিব। সেইদিনাখনৰ ভোগটো হ'ব মৌ। তাৰপিছত কালৰাত্ৰি যিটো সপ্তমী পূজা বুলি কোৱা হয়, সপ্তমী পূজাৰ প্ৰসাদ হ'ল গুড়। আৰু অষ্টমী পূজাৰ দিনাখন আপুনি নাৰিকল আগবঢ়াব পাৰে প্ৰসাদ হিচাপে। আৰু যিদিনাখন শেষৰ দিনা একেবাৰে মা সিদ্ধিদাত্ৰী নৱৰাত্ৰি নৱমীৰ পূজাৰ দিনাখন আপুনি পায়স আগবঢ়াব পাৰে প্ৰসাদ হিচাপে। আৰু এতিয়া ৰঙৰ ভিতৰত প্ৰথম দিনাৰ আপোনালোকৰ ৰং হ'ব হালধীয়া, মানে মা শৈলপুত্ৰীৰ পূজাৰ দিনাখন। দ্বিতীয় দিনাৰ পূজাৰ ৰং হ'ব সেউজীয়া। তৃতীয় দিনাৰ পূজাৰ ৰং হ'ব গ্ৰে কালাৰ বা ধোঁৱা বৰণীয়া ৰং। তাৰ পিছৰ দিনাখনৰ ৰং হ'ব কমলা, তাৰ পিছৰ দিনাখনৰ ৰঙা, তাৰ পিছৰ দিনাখনৰ বগা, তাৰ পিছত যি কালৰাত্ৰি পূজা আছে সপ্তমী পূজা বুলি কয়, সেয়া হ'ব নীলা ৰং বা নীলা মিশ্ৰিত ৰং, যিটো আমি পিকক ব্লু বুলি কওঁ, সেউজীয়া আৰু নীলা মিশ্ৰিত ৰং ব্যৱহাৰ কৰিব পাৰে। আৰু মহাগৌৰী যিটো অষ্টমী পূজা হয় সেইদিনাখনৰ ৰং আপোনালোকৰ গুলপীয়া ৰং হ'ব। আৰু শেষৰ দিনা মানে মা সিদ্ধিদাত্ৰীৰ পূজাৰ দিনাখন ৰং হ'ব পাৰ্পল কালাৰ। পাৰ্পল মানে একদম লাইট বেঙুনীয়া যিটো ৰং আছে সেইটো হ'ব। এতিয়া এই ৰঙৰ যিখিনি কথা ক'লো এইমাত্ৰ, এই ৰংখিনি আপুনি যিকোনো ধৰণৰ প্ৰসাদৰ মাধ্যমেৰেতো ব্যৱহাৰ কৰিব পাৰে, ফুলৰ মাধ্যমেৰেও ব্যৱহাৰ কৰিব পাৰে। যেতিয়া সাধাৰণভাৱে কৈছোঁ প্ৰথম দিনাখন হালধীয়া, গতিকে হালধীয়া ফুল আপুনি অৰ্পণ কৰিব পাৰে, হালধীয়া মিঠাই দিব পাৰে, যিখিনি মই ভোগ ক'লোঁ তাৰ উপৰিও কৈছোঁ। আৰু দ্বিতীয়তে ধৰক সেউজীয়াৰ ভিতৰত আপুনি বেলপাত দিব পাৰে। তেনেকৈ আপুনি ৰংবোৰ খাদ্যৰ মাধ্যমেৰে, মানে প্ৰসাদৰ মাধ্যমেৰে আৰু ফুলৰ মাধ্যমেৰে, ফুল আৰু পাতৰ মাধ্যমেৰে আৰু একেবাৰে কাপোৰ আপুনি বস্ত্ৰৰ মাধ্যমেৰে ব্যৱহাৰ কৰিব পাৰে বা নিজে সেই বস্ত্ৰ ধাৰণ কৰিব পাৰে। এইখিনি আছিলে বিশেষকৈ পূজাৰ ক্ষেত্ৰত। আৰু পূজাৰ ক্ষেত্ৰত আপুনি ফুল, জবা ফুল মাৰ খুব বেছি প্ৰিয়। প্ৰথম দিনা জবা, দ্বিতীয় দিনা ইন্দ্ৰমালতী, তৃতীয় দিনাখন পদুম ফুল ব্যৱহাৰ কৰিব পাৰে। চতুৰ্থ দিনাখন নৰ্মেলি আমি শেৱালি ফুল বুলি কওঁ, কিন্তু শেৱালি ফুল যিহেতু এতিয়া এভেইলেবল নহয়, গতিকে আপুনি ইন্দ্ৰমালতী ফুল ব্যৱহাৰ কৰিব পাৰে। পঞ্চম দিনা গোলাপ ফুল ব্যৱহাৰ কৰিব পাৰে। ষষ্ঠ দিনা নাৰ্জী ফুল, সপ্তমী দিনাখন অপৰাজিতা, সপ্তমী মানে যিটো আমি 7 নম্বৰ নৱৰাত্ৰি হয় মা কালৰাত্ৰি পূজা। অষ্টমীৰ দিনাখন তগৰ ফুল বা মোগৰা তেনেকুৱা, আৰু শেষৰ দিনাখন চম্পা ফুল। এইখিনি ফুল আপুনি ব্যৱহাৰ কৰিব পাৰে। যদি এইখিনি এভেইলেবল নহয় তেতিয়াহ'লে অপৰাজিতা, যিকোনো হালধীয়া, নাৰ্জী ফুল খুব ভাল হয়, ৰঙা জবা ফুল মাৰ খুব বেছি প্ৰিয়, আৰু পদুম ফুল, এইখিনি ফুল আপুনি ব্যৱহাৰ কৰিব পাৰে। এইখিনি হ'ল থুলমূলকৈ কি ভোগ আগবঢ়াব, কি ফুল দিব আৰু কি ৰঙৰ কাপোৰ ধাৰণ কৰিব বা মাক পূজা পাতল কৰোঁতে কি ৰং ব্যৱহাৰ কৰিব। গতিকে আশা ৰাখিছোঁ আপোনালোকৰ ধৰক মনৰ আশাবোৰ মায়ে পূৰণ কৰক, আৰু যিসকলৰ কৰিম বুলি ভাবিছে এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব। ধন্যবাদ।